हेलो फ्रेंड्स स्वागतम जनाइছো আজি এটা নতুন ভিডিও লৈ আজি আহিছো আমাৰ ৰিয়ানদাৰ ঘৰত আহিছো ৰিয়ানদাৰে এখন মোক পেন্সিল স্কেচ কৰিবৰ কাৰণে দিছিলে তো ৰিয়ানদাৰ বিষয়ে পিছত কম আগতে স্কেচখন ৰিয়ানদাই আনবক্স কৰিব ৰিয়ানদাৰে এখন মোক পেন্সিল স্কেচ কৰিবৰ কাৰণে দিছিলে তো ৰিয়ানদাৰ বিষয়ে পিছত কম আগতে স্কেচখন ৰিয়ানদাই আনবক্স কৰিব মই খুলিয়ে দিলোঁ অলৰেডি আপুনি এতিয়া আনবক্স কৰক চাওক আপুনি কেনেকুৱা হৈছে বাৰু আপোনাৰ পচন্দৰ নিচিনাকৈ মই ট্ৰাই কৰিছোঁ ৰিয়ানদাই আজি বহুত ব্যস্ত হৈ আছে দিনটো এতিয়া সন্ধিয়া আহিছোঁ ব্যস্ততাৰ মাজত সময় দিছে ৰিয়ানদাই মোক অকণমান এইফালে চাওক সঁচাকৈ বহুত ধুনীয়া বনাইছে এতিয়া আপুনি এইখিনি কৰক এইখিনি পিল অফ কৰি দিয়ক এইখিনি খুলি দিয়ক তেতিয়া আৰু বেছি ধুনীয়া উঠিব ফ্ৰেমটো ভাল লাগিছে আপোনাৰ ভাল লাগিছে থেংক ইউ ৱেলকাম চাওক সঁচাকৈ বহুত ভাল লাগিছে আৰু মানে ইমান ধুনীয়াকৈ কষ্ট কৰি বনাই আনিছে বহুত বহুত ধন্যবাদ থাকিল কি বুলি ক'ম আৰু মোক ভাষাই নাই তাৰমানে ইমান ৰিয়ানদাৰ বিষয়ে ৰিয়ানদা এজন মেকআপ আৰ্টিষ্ট হয় তেখেতৰ ইউটিউব চেনেলো আছে তাৰপিছত তেওঁ ভাল মেকআপ আৰ্টিষ্ট গুৱাহাটীতে তেওঁ থাকে আৰু আপোনালোকে যদি মেকআপৰ কাৰণে দৰকাৰ হয় তেতিয়া মানে প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্ট হয় তেওঁ মানে চেলিব্ৰিটিবিলাকৰ মেকআপবিলাক কৰে মানে যিকোনো ধৰণৰ মেকআপ আৰু আপুনি কৰিবৰ কাৰণে কণ্টেক্ট কৰিব পাৰিব তাৰপিছত তেওঁ ইউটিউবত আছে ইউটিউবত ভাল মেকআপ কৰে ৰিয়ানদাৰ ভিডিঅ' মই চালোঁ প্ৰথম চাই পেলাই ভাল লাগিল ছাবস্ক্ৰাইব কৰি থৈ দিছোঁ তাৰপিছতে তাকে ডাংখাটি বুঢ়ী ইউটিউব চেনেলৰ মই ডেছক্ৰিপশ্যনত লিংক দি দিম ইউটিউবৰ ইনষ্টাগ্ৰামৰ তাত গৈ পেলাই ফ'ল' কৰিব চেকআউট কৰিব চাব আপোনালোকে ইয়াৰ কামবোৰ মেকআপবোৰ কিমান ধুনীয়া মেকআপ লগতে ভাইটিক কি বুলি ক'ম আৰু ইমান ধুনীয়া আৰ্ট কৰিছে আৰু যদি কোনোবাই যোগাযোগ কৰিব বিচাৰে বা তেওঁৰ নাম্বাৰটো মোৰ তাতে পাই যাব আৰু তেওঁ তোমাৰ কি বুলি আছে চেনেল মোৰ কৈ দিয়াচোন মোৰতো দিগন্তনাথ আছে দিগন্তনাথ বুলি আছে আৰু মোৰ তাতে লিংকটো পাই যাব মই শ্বেয়াৰ কৰি দিম তাৰ লিংকটো মই শ্বেয়াৰ কৰি দিম মোৰ তাতে পাই যাব মোৰ হোৱাটছএপতে পাই যাব ফেচবুকতে পাই যাব সঁচাকৈ বহুত ধুনীয়া বনাইছা থেংক ইউ ঠিক আছে